हेलो फ्रेंड्स, मैं माधव अपनी चाई आसे मोर यूट्यूब चैनल स्मार्टटेक माधव। আজি मैं जी भिडिओ बनाबले गई आसो সেই ভিডিওটোৰ জৰিয়তে আপুনি নিজৰ বাইক বা গাড়ী মাত্ৰ আপোনাৰ নাম্বাৰ প্লেটৰ জৰিয়তে মানে গাড়ীৰ নাম্বাৰ বা বাইকৰ নাম্বাৰৰ জৰিয়তে সেই গাড়ীখনৰ গৰাকী কোন মানে মালিক কোন গাড়ীখনৰ ইন্স্যুৰেন্স কেতিয়ালৈকে আছে, গাড়ীখন কেতিয়া কিনিছিল, গাড়ীখনৰ ফিটনেছ কেতিয়ালৈকে আছে, সকলোখিনি ডিটেইলছ মুঠতে A to Z ডিটেইলছ আপুনি মোৰ ভিডিঅ'ত জানিব পাৰিব। গতিকে আৰু লগতে আপুনি এইটো জানিব পাৰিব যে আপোনাৰ যদি কেতিয়াবা ধৰক পুলিচ চেকিঙত আপোনাৰ যদি কেতিয়াবা ফাইন কাটিছে, ফাইন কাটাৰ পিছত ধৰক আপুনি আপোনাৰ লগত টকা নাছিলে, আপুনি হয়তো কৈছে যে মই পিছত দিম বা পুলিচে কৈছে আপোনাৰ নামত আমি FIR ৰেজিষ্টাৰ কৰিম, আপুনি কোৰ্টত যাই ফাইনটো দি আহিব। সেই ক্ষেত্ৰত আপোনাৰ ড্ৰাইভিং লাইসেন্সটো আপুনি এইটো এপৰ জৰিয়তে ড্ৰাইভিং লাইসেন্সটো বা RC টো আপুনি তাত পুট কৰি দিয়াৰ পিছত যদি আপোনাৰ নামত কোনবা কেছ ৰেজিষ্টাৰ হৈ আছে সেইটো আপুনি জানিব পাৰিব। তো বহুখিনি ফিচাৰ্ছাই আছে, গতিকে গোটেইখিনি মই এইটো ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো আপুনি ক'তো স্ক্ৰিপ্ট নকৰি শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলত আপুনি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। গতিকে বলক বেছি দেৰি নকৰি আমি মোবাইল স্ক্ৰীনত ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি গাড়ী বা বাইকৰ ডিটেইলছ, গাড়ী বা বাইকখনৰ মালিক কোন হয়, গাড়ীখনৰ RC কিমান দিনলৈকে ভেলিড আছে, ইন্স্যুৰেন্স কিমান দিনলৈকে ভেলিড আছে, ফিটনেছ কিমান দিনলৈকে ভেলিড আছে আদি বিভিন্ন ধৰণৰ তথ্য আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে জানিব পাৰিব। তাৰ বাবে আপুনি এটা এপ ইনষ্টল কৰিব লাগিব। তো তাত বিভিন্ন ধৰণৰ এপ আছে, মই যিটো এপ ব্যৱহাৰ কৰোঁ সেই এপটোৰ বিষয়ে আপোনাক মই আজি জনাম আপুনি কেনেকৈ চেক কৰিব পাৰিব। তাৰ বাবে আপুনি সিম্পলি আপোনাৰ মোবাইলৰ প্ৰথমতে আপুনি যাব লাগিব আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰলৈ যাওক। মোবাইলৰ প্লে ষ্ট'ৰত যোৱাৰ পিছত প্লে ষ্ট'ৰটো ওপেন কৰি লওক। প্লে ষ্ট'ৰটো ওপেন কৰাৰ পিছত আপুনি ইয়াত সিম্পলি টাইপ কৰি দিব ভেহিকল ওনাৰ ডিটেইলছ। ভেহিকল ওনাৰ ডিটেইলছ বুলি লিখি কেনে প্ৰথম যিটো আছে ভেহিকল ওনাৰ ডিটেইলছ তাত আপুনি টাচ কৰি দিয়ক। এনেকুৱা বহুত কেইটা এপছ আপোনাৰ সন্মুখত আহিব, RTO ভেহিকল ইনফৰমেশ্যন, এনেকুৱা বহুত কিবা আহিব। মই যিটো ইউজ কৰোঁ এপ সেইটোৰ বিষয়ে আপোনাক যদি কওঁ, আপুনি প্ৰথমৰ পৰা 4 নম্বৰ চাব, এটা কাৰ আৰু এটা বাইকৰ যিটো চিম্বল আছে RTO ভেহিকল ওনাৰ ডিটেইলছ, ইয়াত ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি ক্লিক কৰাৰ পিছত এইটো আপুনি ইনষ্টল কৰিব লাগিব। মোৰ ইয়াত অলৰেডি ইনষ্টল আছে, সেইকাৰণে চাওক ইয়াতে আনইনষ্টল আৰু অপেন দেখুৱাই আছে। আপোনাৰ তাত যিটো ইনষ্টল নাথাকিব আপোনাৰ আনইনষ্টলৰ ৰাইট চাইডে অপজিট চাইডে ইয়াত ইনষ্টল বুলি এটা অপশ্যন আহিব, তাত ক্লিক কৰি আপোনালোকে প্ৰথমতে এই এপটো ইনষ্টল কৰি ল'ব। মোৰ তাত যিহেতু ইনষ্টল আছেই গতিকে মই ইয়াত অপেন কৰিম। ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপুনি কি চেক কৰিব পাৰিব গোটেইখিনি ডিটেইলছ ইয়াত আছে। চাওক, চাৰ্চ ভেহিকল ওনাৰ, আপুনি গাড়ীৰ নম্বৰ টাইপ কৰি বা বাইকৰ নম্বৰ টাইপ কৰি গাড়ীখনৰ বিষয়ে ডিটেইলছ জানিব পাৰিব। কেতিয়া কিনিছিল গাড়ীখনৰ মালিক কোন, ইন্স্যুৰেন্স কেতিয়া, চব গোটেইখিনি A to Z মই আপোনাক দেখাম লাইভ। তাৰপিছত চালান চাৰ্জ, আপুনি যদি কেতিয়াবা আপোনাৰ ড্ৰাইভিং লাইচেন্সৰ এগেইনষ্টত বা RCৰ এগেইনষ্টত কেতিয়াবা যদি আপোনাৰ চালান হৈছে, আপুনি যদি ফাইন দিয়া নাই, পুলিচে যদি আপোনাৰ কৈছে যে কোৰ্টত যাই ফাইন দি আহিব লাগিব বা FIR হৈছে আপোনাৰ নামত, তেতিয়াহ'লে ইয়াত আপোনাৰ ডিটেইলছটো আপুনি ড্ৰাইভিং লাইচেন্স নাম্বাৰটো বা RC নাম্বাৰটো টাইপ কৰি আপুনি চেক কৰিব পাৰিব। বহু ক্ষেত্ৰত হয়তো পুলিচে পোৱা দেখা যায়, ধৰা মানে আপোনাক যদি চেকিঙত সোধে যে আপোনাৰ নামত FIR কৰা হ'ব, আপুনি ফাইন কোৰ্টত গৈ দি আহিব। তেওঁলোকে কেছটো FIR কৰিছে নে নাই, FIRটো ফৰৱাৰ্ড কৰিছে নে নাই, তাত আপুনি ইয়াত চেক কৰিব পাৰিব চালান চাৰ্জত গৈ কেনে। তাৰপিছত চাৰ্জ ড্ৰাইভিং লাইচেন্স আপোনাৰ ইয়াত চেক কৰিব পাৰিব, ইন্স্যুৰেন্স ডিটেইলছ চেক কৰিব পাৰিব। এইবিলাক আপুনি চেক কৰি ল'ব, বহুত কিবাকিবি ডিটেইলছ আছে। মই আপোনাক প্ৰথমটো যিটো অপশ্যন আছে চাৰ্জ ভেহিকল ওনাৰ, এইটো আপোনাক মই দেখাব বিচাৰিছোঁ। এনেকুৱা আপোনাৰ ইণ্টাৰফেচ খোল খাব। ইয়াৰ পিছত আপুনি ইয়াত মই মোৰ কাৰৰ নাম্বাৰটো দি আছোঁ,
এনেকৈ সার্চ কৰি দিয়াৰ পিছত চাওক এতে সম্পূৰ্ণ ডিটেইলছ আহি গৈছে ওনাৰৰ নেম আহি গৈছে এটো চাওক মোৰ নাম আহি গৈছে মাধৱ চন্দ্ৰ দাস তাৰ পিছত ইয়াত মোৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আহি গৈছে গাড়ীত যেটো মই মাৰিছিলো ৰেজিষ্ট্ৰেচন ডেট গাড়ীখন কেতিয়া ৰেজিষ্টাৰ্ড আৰসি কেতিয়া ৰেজিষ্টাৰ কৰা হৈছিল এটো ইয়াত আহি গৈছে তাৰ পিছত মই কোৰ পৰা ফাইনান্স কৰিছিলো হেতু আহি গৈছে তাৰ পিছত ইন্সুৰেন্স কোনটো কোম্পানীৰ কৰা আছে হেতু আহি গৈছে এনেকৈ চাওক গোটেইখিনি ডিটেইলছ আহি গৈছে তাৰ পিছত ভেহিকল এজ তলত চাওক এজ কিমান হৈছে গাড়ীৰ হেতু এটা আহি গৈছে তাৰপিছত ইন্সুৰেন্স ভ্যালিড আপ টু কেতিয়ালৈকে ইন্সুৰেন্স ভ্যালিড আছে হেতু ইয়াত আহি গৈছে তাৰ পিছত ফিটনেস আপ টু ফিটনেস মোৰ কেতিয়ালৈকে আপডেট আছে হেতু আহি গৈছে ৰোড টেক্স মোৰ কেতিয়ালৈকে দিয়া আছে হেতু আহি গৈছে এনেকৈ গোটেইখিনি ডিটেইলছ আপুনি চাব পাৰিব কালাৰ আহি গৈছে সিট কেপাসিটি কিমান গোটেইখিনি আৰু এটু জেড গাড়ীৰ গোটেইখিনি ডিটেইলছ আপুনি সিম্পলি অনলি গাড়ীৰ নম্বৰটো দি কেনে বা বাইকৰ নম্বৰটো আপুনি সিম্পলি এইটো এপত পুট কৰি কেনে আপুনি জানিব পাৰিব তো আশা কৰোঁ আপুনি মোৰ যিখিনি ইনফৰমেশ্যন মই আজি আপোনালোকক জনালো এই ইনফৰমেশ্যনখিনি আপোনাক নিশ্চয় সহায় কৰিব যদি আপোনাৰ লাগে যে ইনফৰমেশ্যনখিনি অইন আপোনাৰ কোনোবা বন্ধু বান্ধৱীৰ দৰকাৰ হ'ব পাৰে তেনেহলে মোৰ ভিডিঅ'টো তেওঁলোকৰ কাষলৈ ফৰৱাৰ্ড কৰিব আৰু আপুনি যদি মোৰ ভিডিঅ'টো সঁচাকৈ ভাল পাইছে নিশ্চয় এটা লাইক কৰিব কাৰণ আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায় গতিকে পৰৱৰ্তী ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই ধন্যবাদ